Welcome to Gain Knowledge. আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম প্ৰেগনেন্সিৰ প্ৰথম মাহত কি হয়, আপোনাৰ বডিত কি চেঞ্জেছ আহে, আপোনাৰ বেবিৰ মাজত কেনে ধৰণৰ ডেভেলপমেন্ট হয় আৰু আপোনাক কোনবোৰ কথাত মনোযোগ দিব লাগে। প্ৰথম মাহত গৰ্ভৱতী মহিলাগৰাকীৰ মনত নানা ধৰণৰ চিন্তা আহে। প্ৰেগনেন্সি ৰিলেটেড আগতে যিবোৰ কথা শুনিছে সকলোবোৰ কথা মনলৈ আহি যায়। যদি এইটো জাৰ্নিত আপুনি মেণ্টেলি প্ৰিপেয়াৰ্ড থাকিব আৰু যদি অৰ্গেনাইজ থাকিব তেন্তে আপোনাৰ বাবে এইটো জাৰ্নি বহুত আনন্দৰ হ'ব। এইটো ভিডিঅ'ত প্ৰথম মাহৰ লগত জড়িত থকা সকলোবোৰ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। প্ৰথমতে জানি লওঁ আহক আপোনাৰ মাজত কেনে ধৰণৰ পৰিৱৰ্তন আহিব পাৰে। প্ৰথম আৰু গুৰুত্বপূৰ্ণ লক্ষণটো হৈছে আপোনাৰ পিৰিয়ড মিছ হোৱা। বেছিভাগ মহিলাই পিৰিয়ড মিছ হোৱাৰ পৰাই ধৰি লয় যে তেওঁ প্ৰেগনেন্ট আছে। আচলতে গৰ্ভাৱস্থাত শৰীৰত বহুত বেছি প্ৰগেষ্টৰেন হৰমন উৎপন্ন হ'বলৈ ধৰে, যাৰ বাবে মাহেকীয়া বন্ধ হৈ যায়। ইয়াৰ পাছৰ লক্ষণটো হৈছে স্পটিং, অৰ্থাৎ পাতলকৈ ব্লিডিং হোৱা। সকলোৰে ক্ষেত্ৰত এয়া নহয়, বেছিভাগ মহিলাৰ ক্ষেত্ৰত এগ যেতিয়া ইউটেৰাছ বলৰ লগত মিলিত হৈ যায় তেতিয়া পাতলকৈ ব্লিডিং হয়। তৃতীয় লক্ষণটো হৈছে স্তনত বিষ হোৱা। এইটো এইবাবেই হয় আপোনাৰ বডিত যি হৰমনৰ চেঞ্জ হৈছে, এষ্ট্ৰজেন আৰু প্ৰগেষ্টৰেন হৰমনৰ লেভেল বাঢ়ি যায় আৰু স্তনত যি ফেট লেয়াৰ থাকে সেয়া বাঢ়ি যায়, লগতে গাখীৰৰ গ্ৰন্থিনলীৰ সংখ্যাও বাঢ়ি যায় আৰু ব্লাড চাৰ্কুলেশ্যন বেছিকৈ হয়, সেইবাবে স্তনত বিষ হয়। চতুৰ্থ লক্ষণটো হৈছে বাৰে বাৰে ইউৰিন পাছ কৰা। কাৰণ এইটো সময়ত আপোনাৰ প্ৰগেষ্টৰেন হৰমন বহুত বেছি বাঢ়ি যায়, সেইবাবে বাৰে বাৰে ইউৰিন অহাৰ সমস্যাই দেখা দিয়ে। পঞ্চম লক্ষণটো হৈছে মৰ্নিং চিকনেছ। সাধাৰণতে ৰাতিপুৱা সময়ত অশান্তি অনুভৱ কৰা, বমি হোৱা সমস্যাই দেখা দিয়ে বাবে ইয়াক মৰ্নিং চিকনেছ কোৱা হয়। এইটো এটা গৰ্ভৱতী হোৱাৰ লক্ষণ হয়। কিছুমানৰ এনে নহ'বও পাৰে, কিন্তু বেছিভাগ মহিলাৰে এই সমস্যাই দেখা দিয়ে। 6 নম্বৰ পৰিৱৰ্তনটো হৈছে বাৰে বাৰে ভোক লগা। কাৰণ আপোনাৰ শৰীৰে আপোনাৰ শৰীৰৰ লগতে আৰু এটা শৰীৰৰ বাবে নিউট্ৰিশ্যন প্ৰভাইড কৰি আছে, সেইবাবে আপোনাক বাৰে বাৰে ভোক লাগে। এইটো সময়ত ওজন বাঢ়িব বুলি ডায়েটিঙৰ কথা চিন্তা নকৰিব। আপোনাক যিমান বাৰ ভোক লাগে কিবা নহয় কিবা নিশ্চয় খাব। ইয়াৰ পাছৰ লক্ষণটো হৈছে নাকৰ গোন্ধ তীব্ৰ হৈ যোৱা। কাৰণ আপোনাৰ বডিত বহুত বেছি হৰমনেল চেঞ্জ হৈ আছে, সেইবাবে নাক বহুত এক্টিভ হৈ গৈছে। আপুনি নটিচ কৰিব যে আগৰ তুলনাত এতিয়া শুঙিব পৰা শক্তি বহুত বাঢ়ি গৈছে। ইয়াৰ পাছৰ যিটো লক্ষণ দেখা দিব সেইটো হৈছে হাৰ্টবাৰ্ণ আৰু কনষ্টিপেশ্যন। এইটো শৰীৰত বাঢ়ি যোৱা হৰমনৰ বাবে হয়। ইয়াৰ উপৰিও এইটো মাহত বডি পেইনো হ'ব পাৰে, যেনে মূৰ বিষোৱা, পিঠি বিষোৱা, পেটৰ তলৰ অংশত বিষ হোৱা। বেছিভাগ বিষ হৰমনেল চেঞ্জৰ বাবে হয় আৰু পেটৰ তলৰ অংশৰ বিষ যেতিয়া এগ ইউটেৰাছৰ লগত এটেচ কৰে আৰু আপোনাৰ ইউটেৰাছ কণ্ট্ৰেকশ্যন হয় তেতিয়া পেটৰ তলৰ অংশত বিষ হয়। ইয়াৰ উপৰিও কিছুমান মাইনৰ চেঞ্জেছ হয়, যেনে মুড ছুইং হোৱা, ভাগৰ লগা আৰু খাদ্যৰ টেষ্ট সলনি হৈ যোৱা। এই সকলোবোৰ আপোনাৰ বডিত হৰমনেল চেঞ্জৰ বাবে হয়। আপুনি কেনেকৈ গম পাব যে আপুনি প্ৰেগনেন্ট আছে বা গৰ্ভৱতী হোৱাৰ লক্ষণবোৰ কেনে ধৰণৰ, তাৰ ওপৰত ডিটেইল ভিডিঅ' বনোৱা আছে। ভিডিঅ' লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ভিডিঅ'টোত দিয়া সকলোবোৰ পৰিৱৰ্তন আপুনি যদি ফিল কৰিছে তেন্তে কেনেদৰে কনফাৰ্ম কৰিব যে আপুনি প্ৰেগনেন্ট আছে। প্ৰথমটো উপায় হৈছে প্ৰেগনেন্সি টেষ্ট কিটেৰে টেষ্ট কৰি লোৱা। ইয়াক HCG ইউৰিন টেষ্ট বুলিও কোৱা হয়। আপোনাক ফাৰ্মাচীৰ পৰা প্ৰেগনেন্সি কিট এটা আনি ইউৰিনৰ কেইটোপালমান টেষ্টাৰত দিব লাগে। যদি দুটা পিংক কালাৰৰ লাইন দেখা দিয়ে ইয়াৰ অৰ্থ হৈছে যে আপুনি প্ৰেগনেন্ট আছে। এই টেষ্ট সদায় ৰাতিপুৱা শুই উঠি ইউৰিনেৰেহে কৰিব লাগে। নেক্সট উপায়টো হৈছে ব্লাড টেষ্ট কৰোৱা। ডক্টৰে আপোনাৰ ব্লাড টেষ্টত হৰমনৰ লেভেল চাই ক'ব পাৰিব যে প্ৰেগনেন্ট হৈ গৈছে বুলি। তৃতীয় উপায়টো হৈছে আল্ট্ৰাছাউণ্ড কৰাই লোৱা। এইটো মাহৰ শেষৰ ফালে বেবীৰ চাইজ এটা চাউলৰ সমান হ'ব
আৰু বেবীৰ আকাৰ এনেদৰে হ'ব চকুৰ জেগাত কলা আঁচ বহি যাব মুখৰ তলৰ ভাগ ডেভেলপ হৈ যাব ইয়াৰ উপৰিও বেবীৰ ব্লাড সেলস আৰু ব্লাড ফৰ্মেশন ষ্টাৰ্ট হৈ যাব আৰু মাহ শেষ হওঁতে বেবীৰ হাৰ্টবিট 65 বিটস পাৰ মিনিট হ'ব এতিয়া জানো আহক গৰ্ভাৱস্থাৰ প্ৰথম মাহত আপোনাক কোনবোৰ কথা বিশেষকৈ মন দিব লাগে প্ৰথমতে আপোনাক কমপ্লিট ডায়েট ল'ব লাগে কাৰণ এইটো মাহত বেবীৰ নিউৰেল টিউব ডেভেলপ হ'ব যাৰ পৰা বেবীৰ ব্ৰেইন আৰু বাকি অৰ্গান প্ৰস্তুত হ'ব ইয়াৰ বাবে বহুত দৰকাৰী যে আপোনাৰ খাদ্য তালিকাত ফলিক এসিড ভৰপূৰ মাত্ৰাত থাকিব লাগে ইয়াৰ বাবে সাপ্লিমেন্টস ল'ব পাৰে নতুবা কমলা ব্ৰকলি জাতীয় খাদ্য খাই ইয়াক পুৰা কৰিব পাৰে লগতে আইৰণযুক্ত খাদ্য যেনে পালেং শাক বিট গাখীৰেৰে তৈয়াৰী খাদ্য খাব লাগে লগতে ড্ৰাই ফ্ৰুটস হোল গ্ৰেইনছ ফাইবাৰ থকা ফল নিশ্চয় খাব আপুনি যি খাব তাৰ পুৰা নিউট্ৰিশন আপোনাৰ বেবিও পাব যদি ননভেজ খায় মাছ মাংস কণী ভালদৰে সিজাই লোৱাহে খাব সি ফুড 9 মাহৰ বাবে নেখাব লগতে ফল যেনে কেঁচা অমিতা মাটি কঁঠাল প্ৰথম 2-3 মাহত নেখাব যিকোনো ধৰণৰ এডিকচনৰ পৰা দূৰত থাকিব চাহ কফি কমকৈ খাব এতিয়াৰ পৰা লাহে লাহে খোজ কৰা অভ্যাসও কৰিব পাৰে যোগা মেডিটেশ্যন কৰিব পাৰে আপুনি যিমান ষ্ট্ৰেছ ফ্ৰী থাকিব বেবী হিমানেই হেপি আৰু হেলদি থাকিব দিনটোত কমেও 8-10 গ্লাছ পানী নিশ্চয় খাব নিজকে হাইড্ৰেটেড ৰাখিব যাতে বেবীয়ে ভৰপূৰ মাত্ৰাত অক্সিজেন পায় যদি পসিবল হয় দীঘলীয়া যাত্ৰা নকৰিব হিল চেণ্ডেল নিপিন্ধিব কমফৰ্টেবল কাপোৰ পিন্ধিব ডক্টৰে দিয়া সাপ্লিমেন্ট সময়ে সময়ে খাব লগতে ডক্টৰে পাৰ্টিকুলাৰলি কিবা এডভাইস দিয়ে তাক নিশ্চয় ফলো কৰিব মনত ৰাখিব সকলোৰে শৰীৰ বেলেগ হয় সেইবাবে সকলোৰে প্ৰেগনেন্সিও বেলেগ হয় গৰ্ভাৱস্থাৰ প্ৰথম মাহৰ পৰা শেষলৈকে ভাৰী বস্তু নুঠাব এনেকুৱা কোনো কাম নকৰিব যাৰ পৰা শৰীৰ ভাগৰি যায় আপুনি যদি আগৰ পৰাই প্ৰিপেয়াৰ্ড আৰু কামবোৰ অৰ্গেনাইজ কৰি ৰাখে গোটেই প্ৰেগনেন্সিৰ জাৰ্নি আপোনাৰ সুখৰ হ'ব ডেলিভাৰীও সুন্দৰকৈ হৈ যাব আজিৰ ভিডিঅ'টোত যদি আপোনালোকক হেল্পফুল লাগিলে তেন্তে প্লিজ শ্বেয়াৰ কৰি দিব যাতে আনৰো হেল্প হয় লগতে প্ৰেগনেন্সি আৰু পেৰেণ্টিং ৰিলেটেড সকলোবোৰ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ